নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাব যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আজি মোৰ ভিডিঅ'টোত আছে আমাৰ যিবোৰ পুৰণা প্লাষ্টিকৰ বটল আছে সেই বটলবোৰ আমি কেনেদৰে ৰিইউজ কৰিব পাৰো তাকে অকমান মই এয়া মানে ঘৰত পেইন্ট কৰা দুটা বটল আছিল আৰু এয়া পানী খোৱা বটল দুটা ব্যৱহাৰ কৰিছো এতিয়া এই বটল দুটা কাটি লম আমি এয়া দুভাগকৈ সমানে দুভাগকৈ ভগাই মানে কাটি ললো আমি এতিয়া আমি বটল দুটাত কালাৰ কৰিম মই এইটো ব্ৰ্যান্ডৰ কালাৰ ইউজ কৰিছো এতিয়া প্ৰথমে ইয়েলো কালাৰ কৰি লম এইটো বটলত আপোনালোকে ধুনীয়াকৈ কালাৰটো কৰি ল'ব পাৰে এই ধৰণে গোটেই বটলটোত কালাৰ কৰি লৈছো এইটো বটলতো মই পিংক কালাৰ কৰিছো এতিয়া পেইন্টৰ বটল কিটাটো মই এনে ধৰণে কালাৰ কৰি লৈছো এটাত ব্লু কালাৰ কৰিছো আৰু আনটোত গ্ৰীন কালাৰ কৰি লৈছো এতিয়া মই ফেভিকলৰ বটল এটা লৈছো হেতুৰে মই এতিয়া ব্ল্যাক ডিজাইন দিম মই এনেকে ডট ডট ধৰণেৰে ডিজাইন দিছো আপোনালোকে নিজৰ ইচ্ছামতে যেনেকুৱা ধৰণে বিচাৰে তেনেকুৱা ধৰণে ডিজাইন দিব পাৰে মই ইয়া ডিজাইনটো খুবেই ইজি এনে ধৰণে গোটেই বটলটো দি ললো এতিয়া আনটো বটলটো এনে একে ধৰণেৰে দিম এটোত মই হোৱাইট কালাৰেৰে দিম ডট ডট এনে ধৰণেৰে দুটাতে দি ললো গোটেইকেইটা বটলতে কালাৰ কৰা সম্পূৰ্ণ হ'ল এতিয়া মই এই ইয়েলো কালাৰ বটলটো অকনমান কিবা এটা আঁকিবলৈ চেষ্টা কৰিছো
বটলটোতো মই তেনেধৰণৰে ডিজাইন এটা দিম। খুব মৰম লগা নহয়নে? এইটো বহুত কিউট লাগিছে। আপোনালোকৰ কেনে লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এয়া মোৰ প্লান্টাৰ্ছ কেইটাৰ ফাইনেল লুক। কেনে লাগিল বাৰু জনাবচোন ভিডিঅ'টো চাই। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।